আসসালামু আলাইকুম নমস্কাৰ মই শামিম চৌধুৰী নবনুৰ জাতীয় বিদ্যালয়ৰ সহকাৰী শিক্ষক আজি যেটো ভিডিঅ' লৈ আহিছো মোৰ ব্লগিং চেনেলত আৰু এচি টিউশন পইণ্ট তাত আমি ক্লাছ কৰি আছো কিন্তু মোৰ যিখিনি এৰিয়া স্কুলৰ ওচৰে পাজৰে যিটো অঞ্চল আছে সেই অঞ্চলৰ সমূহ ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা ভাল হ'ব 8, 9 আৰু 10 অষ্টম নৱম আৰু দশম শ্ৰেণীত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলে যেটো টিউশন এক্সট্ৰাকে ক্লাছ স্কুল ছুটি হোৱাৰ পিছত 3:30টাৰ পৰা আমি 5:30টাৰ ভিতৰত তিনিটা বিষয়ত আমি পাঠদান দিম আমাৰ যেটো মাহিলী মাসুল হ'ব এটো মাহিলী নহব আমি সাপ্তাহিক কৰিছো এবাৰ আৰু এডমিশন নাম ভৰ্তিকৰণ প্ৰক্ৰিয়া চলি আছে আৰু নাম ভৰ্তিকৰণৰ কাৰণে 300 টকা আমি এটা লৈছো তাৰে পিছত উইকলি সপ্তাহত প্ৰত্যেক শুক্ৰবাৰ দিনা মাসুলটো জমা দিব লাগিব বিনিময়ত ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব তিনিটা বিষয়ৰ ওপৰত ক্লাছ সম্পূৰ্ণ নোটস দিয়া হ'ব আৰু আমি 3 মাহৰ ভিতৰত কোৰ্স কেইটা আমি কমপ্লিট কৰাৰ চেষ্টা কৰিম নোটস পাতি দিয়া হ'ব আমাৰ প্ৰত্যেক দিনাই কেৱল দেওবাৰে বন্ধ থাকিব আৰু প্ৰত্যেক দিনাই আমি আবেলি ক্লাছটো চলাইম গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ইচ্ছা কৰি আছে বা ভাবি আছে যে আমি তাত যাই ক্লাছ গ্ৰহণ কৰো কাৰণ আমি এটো এই কাৰণে কৰিছো টিউশন ময়ো কৰো মই প্ৰাইভেট স্কুলত কাম কৰো মই বহুত ছাত্ৰ ছাত্ৰী লগ পাওঁ এতিয়া মোৰ এনেকুৱা হৈছে যে কিছুমান মাক দেউতাক বা অভিভাৱক অভিভাৱিকা আছে যিবিলাক যেটো এক্সপেন্সিভ টিউশনৰ এটো মানে বহুত বেছি হৈ যায় যাৰ কাৰণে আমি কেইবাজন শিক্ষক লগ লাগি এই এটা যেটো ৰাস্তা যাতে কম খৰচত আমি শিক্ষাটো দিব পাৰো একচুয়ালি পইচাটো আমাৰ টাৰ্গেট নহয় পইচা আমি যিমানখিনি লৈছো সেইখিনি দি একই নহয় আমাৰ মেইন কথাটো হৈছে আমাৰ যেটো টাৰ্গেট আমি যেহেতু শিক্ষক গতিকে আমাৰ টাৰ্গেট হৈছে লৰা ছোৱালী বিলাক যাতে সুশিক্ষিত হ'ব পাৰে তাৰ কাৰণে হয়তো তেওঁলোকৰ কিছুমানৰ দুৰ্বল থাকে কোনো এটা সাবজেক্টত গতিকে তেওঁলোক আমাৰ লগত আহি যোগাযোগ কৰিব পাৰে আমি যিমান দূৰ সম্ভৱ আমি তেখেতসকলক শিক্ষা দিম আমাৰ লগত বহুতো বিভিন্ন ধৰণৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী থাকিব তেওঁলোকে পাঠদান দিব ছাত্ৰ ছাত্ৰীসকল খবৰটো দিব বিচাৰে যাতে ছাত্ৰ ছাত্ৰীসকলে পলম নকৰি আমাৰ লগত যোগাযোগ কৰে যেহেতু ওচৰত থকা কেইটা দূৰৰ কেইজনটো আমাৰ চেনেলৰ লগত জড়িত আছে যিসকল চেনেলৰ লগত জড়িত আছে তেওঁলোকে চেনেলত কৰিব পাৰিব যদি কোনোবাৰ ইচ্ছা আছে যে আমি লাইভ ক্লাছটো লম ছাৰসকলৰ পৰা তেনেহলে তেওঁলোকে লাইভ ক্লাছটো ল'ব পাৰে তাৰ কাৰণে আমাৰ মেইল চকত অৱস্থিত নবনুৰ জাতীয় বিদ্যালয়ত তেখেতে আহিব লাগে ইয়াত প্ৰথমটো টাৰ্গেট হৈছে তাত আমি তিনিটা সাবজেক্টৰ ওপৰত ক্লাছ কৰিব পাৰে এক নম্বৰ হৈছে ম্যাথমেটিক্স 2 নম্বৰ সায়েন্স 3 নম্বৰ হৈছে ইংৰাজী গ্ৰামাৰ ক্লাছ 8, 9 আৰু 10 অসমীয়া মাধ্যম গতিকে কথাখিনি ক্লিয়াৰ গতিকে মই সকলো অভিভাৱক অভিভাৱিকালৈ এইটো খবৰটো পঠিওৱাৰ কাৰণে অনুৰোধ জনাইছো আপোনালোকে যাতে মোক সহায় কৰে খবৰটো পঠিয়াই দিয়ক যেহেতু আমাৰ